আজি আবেলি নগাঁৱলৈ গ'লোঁ আৰু নগাঁৱলৈ যোৱা কামটো হৈছে জুৱেলাৰী আৰু জুৱেলাৰীলৈ গৈ পেলাই যে বহুত সোণৰ বস্তু কিনি আনিছোঁ বুলি ভাবিছা নেকি? পিছে নহয় দেই, মই একেবাৰে কিনা নাই, যিহেতু মোৰ হাতত পইচা নাই, মাহৰ লাষ্ট আৰু এতিয়া ক'ত পইচা থাকিব, সেই গতিকে আৰু এইফালে এতিয়া কিনিবলৈ আহিছিলে আমাৰ এই বাইদেউগৰাকী, বাইদেউ বুলিয়ে ক'ম নে বান্ধৱী বুলিয়ে ক'ম নে যি ভাবে আৰু তাই সকলোখিনিয়ে হয়। আৰু তাই আঙুঠি এটা কিনিব আহিলে, আঙুঠিটো বাৰু কিনা নহ'ল কিন্তু অৰ্ডাৰটোকে দি থৈ আহিলে। আনফালে যিহেতু আমিও কালিলৈ এফালে যোৱা কথা আছে, সেই গতিকে মোৰো সৰু সৰু বস্তু কেইপদমান কিনিব লগা আছে আৰু আহিলোঁ এয়া কাপোৰৰ দোকানলৈ। কাপোৰৰ দোকানৰ পৰা এয়া চাদৰ ল'লোঁ, পিছে ক'লা চাদৰখনো আকৌ মোৰ নহয়, ক'লা চাদৰখন তাই সেই ৰঙাখন আকৌ মোৰ। মই চাদৰ এখন ল'লোঁ আৰু সৰু সৰু কেইটামান বস্তু ল'লোঁ, লৈ পেলাই তাৰপিছত আহিলোঁ ৰেষ্টুৰেণ্টলৈ। তাতে সোমাই পেলাই এইফালে এতিয়া ৰোল এটা খালোঁ আৰু লগতে কফি একাপ খাই আহিয়ে কি ঘৰ পাই গ'লোহি। আৰু ঘৰ পাই এইফালে এতিয়া তেলপিঠা কেইটামান বনাই আছোঁ, যিহেতু মুনু কালিলৈ নাযায় আমাৰ লগত, তাই মামাকৰ ঘৰলৈ যাব আৰু আনফালে মামাকো আহি আছে আৰু আহি পাই গ'লহি মামাক। এইফালে এতিয়া সিহঁতৰ কাৰণে চাহো ৰেডি কৰিলোঁ, তেলপিঠা আৰু এয়া হৈছে কালাকন আৰু এইটো হৈছে আনাৰকলি বিস্কুট আৰু সিহঁতক তেনেকৈয়ে চাহকাপ দিলোঁ। আৰু চাহ তাহ খুৱাই কৰি লৈ পেলাই সিহঁতকো বোলো পঠাই লওঁ সোনকালে আৰু মই ভাত পানী বনাই সোনকালে আজৰি হওঁ, যিহেতু কালিলৈ সোনকালে যাব লাগিব। সেই গতিকে আজি বৰ বেছি দেৰি নকৰোঁ, তো আজি ভিডিঅ'টো ইমানেই। শুভৰাত্ৰি দেই।